Good morning guys, welcome to my HR blog. সকলোকে মই স্বাগতম জনাইছো। আজি 6 জুন তাৰিখ হয়, মেট্ৰিকৰ ৰিজাল্ট দিব। মোৰ ভাইটি দুটাৰো আজি ৰিজাল্ট ওলাব। কালি মই বজাৰ পাতি কৰি আনিছো। ৰিজাল্টটো ওলাওক তাৰ পিছত পাৰ্টি খাব যাম। আপোনালোকৰ সেই সাইডে বতৰটো কেনেকুৱা হয় নাজানো, কিন্তু আমাৰ এই সাইডে যেতিয়া পৰা মই জানো যে মেট্ৰিকৰ ৰিজাল্ট দিব সেইদিনাখন ৰাতিপুৱা ফাৰ্ষ্ট টাইমৰ পৰাই আপোনাৰ অলপ বৰষুণ নাইবা বতৰটো গুমা হৈ থাকে। এতিয়াও আমাৰ ইয়াত বৰষুণ পৰি আছে। আপোনালোকক অলপ দেখাই দিছোঁ, চাওকচোন। দেখা পাইছেনে? অলপ বৰষুণ পৰি আছে। কিনকৈ বৰষুণ অলপ পৰি আছে। এতিয়া প্ৰায় 8 বাজিছে আৰু 40 মিনিটমান আছে, ৰিজাল্ট ওলাব। তেতিয়ালৈকে ব'লক ৰিজাল্টটো চাই লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ। মই এইমাত্ৰ আহি পালোহি। আহকচোন অলপ তেওঁৰ লগত অলপ কথা পাতোঁ। তোমাৰ নাম? মোৰ নাম মোহাম্মদ ইবাদুৰ ৰহমান। তুমি এবাৰ মেট্ৰিকত কেইটা লেটাৰ পাইছা? মই মেট্ৰিকত 3টা লেটাৰ পালোঁ। কিহত? ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু এডভান্স মেথমেটিক্স। তোমাৰ পাৰ্চেণ্টেজটো এনেই কিমান হৈছে বাৰু? পাৰ্চেণ্টেজ 77.62। বহুত ভালেই পাৰ্চেণ্টেজ হৈছে বাৰু। আশা কৰোঁ ভৱিষ্যতে আৰু ভাল কৰা হাই ছেকেণ্ডেৰীত গৈ। হয়। তুমি এতিয়া কিহত এডমিশ্যন লৈ পেলাই পঢ়িম বুলি ভাবিছা? মই এতিয়া কনচেপ্ট কলেজত ল'ম বুলি ভাবিছোঁ, আৰ্টছত। আৰ্টছতে ন? হয়। এনেই তুমি যে ইমানখিনি পাছ কৰিলা, পঢ়িলা, যে ইমানখিনি তোমাৰ মানে কিবা আশা আছিলে যে মই আৰু কিবা পাব লাগিছিলে বা তেনেকুৱা কিবা? মই এতিয়া মেথছত 4 নম্বৰ কাৰণে নাপালোঁ লেটাৰটো। মোৰ আশা আছিলে যে মেথছৰ লেটাৰটো পাব লাগিছিলে মই। ঠিক আছে, তেতিয়াহ'লে তোমাৰ ভৱিষ্যতটো মংগল হওক, মই কামনা কৰোঁ তাকে। তেন্তে হ'লে আমি এতিয়া দেখা পালে আপোনালোকে তেওঁ ইমান ভাল ৰিজাল্ট কৰিছে। চ' এতিয়া আমি বেলেগ একো নকওঁ, আৰু কেণ্ডিডেট আছে, তেওঁলোকৰ ঘৰতো যাব লাগিব। সেইকাৰণে ভাবিছোঁ তেওঁৰ লগত অলপ খোৱা বোৱা অলপ দেখাওঁ, দেখাই পেলাই আৰু ইয়াৰ পৰা গৈ বেলেগ এজনক দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া আমি এতিয়া খাব আহিছোঁ, এয়া খাই লওঁ বাৰু। খাই পেলাই আপোনালোকক লগ পাই আছোঁ পুনৰ। বহুত গৰম, ৰাতিপুৱা বৰষুণ দিছিলে যিহেতু, সেইকাৰণে এতিয়া মেট্ৰিকৰ ৰিজাল্টৰ আগমুহূৰ্তত ৰাতিপুৱা বৰষুণ দিয়েই বাৰু, পিছত ভাটিবেলালৈ পূৰা তালফা ৰ'দ হয়, সেইকাৰণে গৰম লাগিছে। খাই লওঁ, খাই পেলাই নেক্সট আপোনালোকক লগ পাই আছোঁ। মই মাত্ৰ আহি পাইছোঁ মোৰ পেহী ঘৰত। ব'লকচোন যাওঁ। যে মোৰ পেহীহঁতৰ ঘৰত ৰিজাল্ট ওলাইছে, অলপ পাৰ্টি খাওঁগৈ। এয়া চাওক, পাৰ্টি খোৱা মানুহ আহি আছে। এজনী মোৰ ভণ্টি হয়, তাই নগাঁৱৰ পৰা আহিছে। তাইও এটা ইউটিউব চেনেল আছে, নতুনকৈ খুলিছে ন মাইনা? নতুনকৈ? লিংকটো দি দিব। তাইৰো এটা চেনেল আছে, ইউটিউব চেনেল হয় তাই। এয়া চাওক, পাৰ্টি খোৱা মানুহ। হাই দি দে, হাই দি দিয়া। এইজন হয়। খবৰ কি তোমাৰ? ভালেই ন? আজি ৰিজাল্টটো শুনি ভালেই লাগিলে। আশা কৰোঁ ভৱিষ্যতে আৰু ভাল কৰিবা। তুমি কি পঢ়িম বুলি ভাবিছা এনে? মই পলিত যাম বুলি ভাবিছোঁ, পলিটেকনিকেল। পলিতে পঢ়িম বুলি ভাবিছোঁ। ক'ত বাৰু এইটো? নগাঁও নে? নগাঁৱতো আছে, তেজপুৰতো আছে। তেজপুৰত আছে ন? এক্সাম এণ্ট্ৰেঞ্চ পৰীক্ষা দি য'ত পাওঁ তাতে। এতিয়াতো ভালেই হ'ল। আশা কৰোঁ ভৱিষ্যতে আৰু ভাল কৰিবা। এয়া মোৰ ভাইটি হয়, পেহী ল'ৰা। হয়। এতিয়া পাৰ্টি চাৰ্টি খাই লওঁ আৰু অলপ চলপ। মোৰ লগৰবিলাকো আহিছে, অলপ দেখাবলৈ চেষ্টা কৰিম। এয়া মোৰ লগৰবিলাক হয়, এয়া পাৰ্টি খাবৰ কাৰণে চব বহি আছে। চাওক, এয়া চাওক, পাৰ্টি খোৱা পুলি পোখা চব দেখিছেনে? আজিৰ দিনটোত বাৰু খোৱাই, আপোনালোকে বাৰু খাইছেনে নাই? মই কিন্তু খায়েই আছোঁ আজিৰ দিনটো। য'তে যাওঁ ত'তে খাওঁৱেই। মোৰ হবিটোৱে হৈছে খোৱা। আহক এতিয়া খাই লওঁ, খাই পেলাই পুনৰ আকৌ আপোনালোকক লগ পাই আছোঁ। হাই গাইজ, আজিৰ ভিডিঅ'টো
ইমানতে সামৰিব ওলাইছোঁ যিহেতু এতিয়া আন্ধাৰ হৈ আছে ৰাতিপুৱাৰ পৰা আপোনালোকক যিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিছোঁ শেষত মই এটাই কওঁ সকলো ষ্টুডেণ্টক বেষ্ট অফ লাক আগলৈ যাতে তেওঁলোকে ভাল ৰিজাল্ট কৰি পেলাই যাব পাৰে গাৰ্জেনখিনিক এটাই কথা ক'ব বিচাৰোঁ তেওঁলোকে ষ্টুডেণ্টক প্ৰেছাৰ নিদিব তেওঁলোকৰ মানে যি পঢ়িব ইচ্ছা আছে তেওঁলোকক তাকে পঢ়িব দিব আৰু বেছি ইমান নকওঁ তেন্তে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব